हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। खाबो नेकी सबारे टेंगा बगरी खाबो बहुत टेंगा। हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल क्रेजी आर्ट्स स्टूडेंट्स। सो फ्रेंड्स, आमी এটা আজি বস্তু আনবক্সিং কৰিম। তো সেই বস্তুটো কি আপোনালোকে এয়া চাব পাৰে, এয়া চাব পাৰে এইটো বস্তু। তো এইটো মই আগতে চাই লওক এই বস্তুটো কি। তো এই বস্তুটো চাব পাৰে ব্লুটুথ হেডফোন। তো এইটো টার্গেট, এইটো নাম। তো এইটো মই অফলাইনৰ পৰাই কিনিছো। তো বলক আজি এই ভিডিওটো আনবক্সিং ভিডিওটো আৰম্ভ কৰোঁ। তো বলক। সো ফ্রেন্ডস, মালটো এইটো চাব পাৰে, এইটো ব্লুটুথ হেডফোন। তো এইটো আমি এতিয়া আনবক্সিং কৰিম। বিছনাৰ ওপৰতে আনবক্সিং কৰি আছো, বেয়া নাপাব। তো এয়া চাব পাৰে মই এইটো 22 তাৰিখ 2 মাৰ্চ 2022 কিনিছো। 6 মান্থৰ ওয়ারেন্টি আৰু এইটো টাৱাৰ সহি। তো আমি ইয়াৰ ভিতৰত কি আছে এইটো চাম। তো ইয়াৰ প্রথমে আমি চাব যে এয়া চাব পাৰে 4টা এয়ারবাডস, যেটো আপোনাৰ কানৰ এই অনুসৰি এইটো আপোনালোকে পিন্ধিব পাৰিব। তো এয়া এটা ইউএসবি কেবল, মাইক্রো ইউএসবি কেবল। আৰু ইয়াৰ পাছত আহি যায় আমাৰ মেইন আকাংক্ষিত যেটো বস্তু, সেইটো হ'ল ব্লুটুথ হেডফোন। তো এয়া চাব পাৰে। তো এটি হল সেই ব্লুটুথ হেডফোন। তো ইয়ার নাম চাব পাৰে, না হয় কিনিব পৰা যায়। টার্গেট এটোৰ নাম, আৰু এটোৰ মডেল হল টার্গেট BH49। কোয়ালিটিটো চাওক, প্রিমিয়াম কোয়ালিটি একেবাৰে, হাতৰ মুঠিত ল'ব পাৰে। চাওক এইটো একো নহয়। তো এটা আমি এতিয়া অন কৰিম। এয়া চাব পাৰে, ইয়াত এটা সুইচ আছে। তো এইটো টিপি দিলে অন হৈ যাব। এই চাওক এইটো অন হৈ গ'ল। সো ফ্রেন্ডস, এতিয়া আমি এইটো ব্লুটুথ হেডফোনটোৰ ফিউচাৰ জানিম। তো এইটো কেনেকুৱা আৰু বেষ্ট কোৱালিটি কেনেকুৱা আৰু এইটো চাৰ্জ কিমান সময় টিকে, তো এইটো আমি এতিয়া জানিম। তো আপোনালোকে চাব পাৰে ইয়াত। এয়া আপুনি চাব পাৰে মিনিট চাৰ্জ 1 আৱাৰ টক টাইম। এইফালে আৰু এইফালে চাব পাৰে আপোনালোকে এইটোৰ ভাৰ্চন হ'ল 5.0, ট্ৰান্সমিশন ডিষ্টেন্স 10 মিটাৰ। তো এইটো আপুনি মোবাইল থৈ 10 মিটাৰ মান ফাকত গ'লেও এইটো আপুনি কানেক্টেড হৈ থাকিব। টক টাইম 30 ঘণ্টা, আৰু এইটো চাৰ্জিং ভোল্টেজ 5 ভোল্টেজ। আৰু এইটোৰ দাম চাব পাৰে আপুনি 1299 টকা। আৰু ইয়াৰ সাউন্ড কোৱালিটিটো আমি কৈ আছো কেনেকুৱা হ'ব আপোনালোকে। সো ফ্রেন্ডস, এতিয়া আমি এইটোৰ চাম, এইটোৰ সাউন্ড কোৱালিটিটো চেক কৰিম। আৰু ইয়াত আপুনি চাব পাৰে ইয়াত ম্যাগনেটিক আছে, যেটো এনেকৈ ৰাখে আৰু এইটো এনেকুৱা হয়। তো এইটো মই ব্ল্যাক কালাৰটো কিনিছো। তো এইটোৰ যেটো সাউন্ড কোৱালিটি না একেবাৰে এইচডি কোৱালিটিৰ সাউন্ড হয়। আৰু ইয়াৰ যেটো বেছ না একেবাৰে ফাটাফাটি বেছ। তো এইটোৰ বেছটো মই 5ৰ ভিতৰত 4 দিব বিচাৰিম, আৰু এইটোৰ সাউন্ড কোৱালিটি 5ৰ ভিতৰত 5 হ'ব। মই ৰিকমেন্ড কৰিম, এইটো বহুত ভাল সাউন্ড কোৱালিটিটো দিয়ে। আৰু এইটোৰ দাম 600 টকাৰে মই কিনিছো। আৰু ইয়াত চাব পাৰে 6 মান্থৰ ওয়ারেন্টি আছে।